নমস্কাৰ বন্ধুসকল, আপোনালোকৰ আগত আকৌ নতুন এটা ভিডিঅ' লৈ মই আহিছোঁ। এয়া চাওক, মই ফটোৰ ওপৰত কি ধৰণে ফ্ৰেম বনালোঁ। এনেধৰণৰ ফ্ৰেম বনোৱাৰ ভিডিঅ'য়ে মই দিবলৈ আপোনালোকৰ আগলৈ আহিলোঁ। এয়া চাওক, এখন ফটো, খালী ফটো। ইয়াৰ ওপৰতে মই ফ্ৰেম বনাম। এডাল বাঁহৰ এটুকুৰা লৈ লৈছোঁ। এইডোখৰ গুৰি বাঁহ হ'লে বেছি ভাল হয়, সেইবাবে মই গুৰি বাঁহেই লৈছোঁ। ইয়াক ফালি ল'ম। ফালি ইয়াৰ 4 টুকুৰা সৰু সৰু কৰি উলিয়াই লওঁ। এনেধৰণে 4 টুকুৰা কাটি ল'ম। ফালি এনেধৰণে ল'ম। ইয়াক চাৰিওফালে ধুনীয়াকৈ শীতল কৰি সমান কৰিব লাগিব। ওপৰৰ চুচটো পেলাই দিব লাগিব। এনেধৰণে এয়া চুচটো পেলোৱা হোৱা নাই বাৰু, পেলাই দিম। এয়া দেখিলে নহয়, এনেধৰণে চুচটো পেলাই দিলোঁ। ইয়াত 3 ডোখৰত এনেধৰণে দাগ মাৰিছোঁ। ইয়াৰ পিছত ইয়াক বেঁকাকৈ কাটিব লাগিব। এই দাগটোৰ পোনত এনেধৰণে চুকীয়াকৈ কোণীয়াকৈ কাটিব লাগিব। এনেধৰণে দুইটা চাইডে একেফালে কাটিব লাগিব। তেতিয়া আপোনালোকে চাই থাকক, তেতিয়া বুজি পাব মই কেনেকৈ কাটিছোঁ। আৰু নতুন বন্ধুসকলে যদি চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া চাওক, এনেধৰণে কাটিলোঁ মই। কটাৰ পিছত এনেধৰণে ফটোখনত লগাব। লগোৱাৰ পিছতহে ধুনীয়াকৈ মিলাইহে আঠা লগাব, নহ'লে বেকা বেকি হ'ব। এনেধৰণে লগাই এনেধৰণে ভালকৈ টিপা মাৰি এনেধৰণে ধৰি ল'ব। ধৰাৰ পিছত আঠা দিব, নহ'লে বেকা বেকি হৈ যাব। এনেধৰণে আঠা দিব। এনেধৰণে আঠা দি ইয়াক চানপেপাৰ মাৰি শীতল কৰাই দিব। অলপ শীতল কৰি ল'ব। শীতল কৰাৰ পিছত গোটেই 4 ৰাউণ্ডেই লগাই ল'বচোন। মই বিশেষকৈ পূৰা দেখুৱাব পৰা নাই, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইবাবে মই অলপকৈ দেখাইছোঁ আপোনালোকক। সকলোবোৰ দেখালে বহুত দীঘল হৈ যায়, আপোনালোকেও আমনি পাব। সেইবাবে মই অলপ চুটিকৈ দেখাইছোঁ। এনেধৰণে চাৰিওফালেও লগাব লাগিব আপোনালোকে। লগোৱাৰ পিছত এনেধৰণে মই ইয়াত ভাগবিলাকত ধুনীয়াকৈ বাঁহৰ গুড়াই ভৰাই দিছোঁ। এনেধৰণে আঠা দিছোঁ। ইয়াত এনেধৰণে অলপ খুচিও ভৰাই দিছোঁ গেপবিলাকত। এনেধৰণে আকৌ চানপেপাৰ মাৰি দিব, সমান কৰি দিব। এনেধৰণে গোটেই ৰাউণ্ডটো এনেধৰণে লগাব লাগিব। 4টা জইনত 4বাৰ আঠা দি ধুনীয়াকৈ লগাই দিব। আগৰ ভিডিঅ'বিলাক মোৰ যিধৰণে বন্ধুসকলে বহুত সঁহাৰি জনালে, কমেণ্ট কৰিছে, অশেষ ধন্যবাদ থাকিল। আগৰ ভিডিঅ'টো মোৰ চাউণ্ডটো অলপ প্ৰব্লেম হ'ল, সেইবাবে মোৰ ভালকৈ নাহিল চাউণ্ডটো। মই পাছত দিয়াৰ পাছতহে, মই আপলোড কৰাৰ পিছতহে মই গম পালোঁ। সেইবাবে দুখিত। মই বুজাই দিব নোৱাৰিলোঁ আপোনালোকক ভালকৈ। এনেধৰণে মই এনেধৰণে লগালোঁ 4টা ৰাউণ্ডত। এই কোণেও মই এডোখৰ এনেধৰণে জোঙা কৰি এনেধৰণে কাটি লৈছোঁ। এইবিলাক এনেধৰণে লগালে ভাল দেখিব। এয়া এনেধৰণে লগালোঁ। এনেধৰণে আঠা দি লগাব আপোনালোকেও। এনেধৰণে আঠা দি লগাই দিব 4 ৰাউণ্ড। এনেধৰণে ইয়াত মই বাঁহৰ গুড়া লগাই সমান কৰি দিছোঁ। ইয়াত আকৌ এনেধৰণে এতিয়া অলপ ধুনীয়া লাগিছেনে আপোনালোকৰ চাওকচোন। ইয়াত মই আকৌ ইয়াতেও গল্ডেন কালাৰে কৰিছোঁ, কাৰণ গল্ডেন কালাৰ কৰাটো হৈছে কলাত সদায় গল্ডেনে ভাল লাগে। আৰু এই ছাইডৰ ছাইডে মই
আকৌ ৰং কৰিব লাগিব। ৰং মই সোণালী ৰং দিছোঁ। কলাত মই সোণালী ৰংটো ধুনীয়াকৈ জিলিকি পৰে। ইয়াৰ ছাইডত এফাল এফাল কৰি ফালি লগাই দিলোঁ। এনেধৰণে গিলাচখন তেতিয়া লাগি ধৰিব বুলি। এইটো ভিডিঅ' কৰা নহ'ল, আপোনালোকক দেখাই দিছোঁ বাৰু। এনেধৰণে ফালি লগাই ল'ব আপোনালোকেও। ময়ো এনেধৰণে লগাই দিছোঁ গিলাচখন। ইয়াৰ তলতহে মই ফটোখন লগাই দিম। ইয়াত মই আঠা দি আকৌ গিলাচখন এনেধৰণে লগাইছোঁ, যাতে ই এৰি নাযায়। সেই কোণত লগোৱা ডোখৰে ধুনীয়াকৈ লাগি ধৰিলে, কোণে কোণে দিয়া কেইডোখৰতো ধুনীয়াকৈ লাগি ধৰিব। সেইবাবে মই এনেধৰণে লগাইছোঁ। অলপ শকতো হ'ব। ধুনীয়াকৈ বহাই লগাই দিব আঠাটো, তেতিয়া ভাল। এনেধৰণে গিলাচখন জোখত কাটি আনিব আৰু এনেধৰণে লগাই দিব। মই এনেধৰণে 4টা ৰাউণ্ডত 4টা চুকে চুকে অলপ অলপ আঠা লগাই দিলে হৈ যাব। বেছি জোৰ জবজ কৰিলে ভাগিও যাব। যদি নবহে টানি ঠেলি কৰি লগাবলৈ চেষ্টা কৰিলে ভাগি যাব। সেইবাবে ধুনীয়াকৈ বহাকে আগতে ধুনীয়াকৈ মিলাই কাটি ল'ব, তেতিয়া ভাল। এয়া হৈ গ'ল ফ্ৰেমটো। এই ওপৰতো মই এটা খিলি ভৰাই বনাই দিছোঁ, যাতে ওলমাই ৰাখিব পাৰোঁ। ওপৰৰ অংশটোৰ কথা কৈছোঁ। এনেধৰণে ধুনীয়াকৈ মিলাই ইয়াত লগাব। এনেধৰণে গিলাচখন মই অলপ চফা কৰি লৈছোঁ, আপোনালোকেও চফা কৰি ল'ব। এবাৰ আঠা লগোৱাৰ পিছত আৰু এৰুৱাবলৈ নোৱাৰিব, পটককৈ বেয়া হ'ব। অলপ লেতেৰা হ'লে চফা কৰি ল'ব ভিতৰৰ বস্তুবিলাক। এখন মই বনোৱা ফটো নহয় অৱশ্যে, মোৰ ল'ৰাটোহে বনাইছিল। সেইবাবে মই এনেই ইয়াত ফ্ৰেম এটা বনাই দিলোঁ। এনেকৈ ফ্ৰেমটো বনাই দিছোঁ আৰু মই এনেধৰণে ধুনীয়াকৈ বহাই আঠাটো লগাই দিলোঁ। এই আঠাটো লগাই দিয়া বাৰু আপোনালোকক মই দেখুওৱা নাই। ধুনীয়াকৈ এনেধৰণে ফ্ৰেমটোত আঠা লগাই দিব আপোনালোকেও। আপোনালোকৰ মূল্যৱান সময়টো দিয়াৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো